হাই নমস্কাৰ মই বিশ্বজিৎ অফিচ যোনকো নিলিম আমাৰ সঁচাকৈ বহুত ভাল লাগি আছে আমি কোকৰাঝাৰৰ পৰা টোটেল 105জন বিহুৱা বিহুৱতীলৈ আমাৰ গুৱাহাটীত যোনটো সৰু সজাই অল অসমৰ পৰা গিনিছ অফ ৱৰ্ল্ড ৰেকৰ্ড যোনটো আমাৰ অনুষ্ঠান তাতে হ'ব তাতে আমি ক'লোৱে অলপমান আগত 105জন বিহুৱা বিহুৱতী আমি যাম পাৰ্টিচিপেট কৰিবৰ কাৰণে তো ইয়াতে আগতে আমাৰ চিলেকশ্যন প্ৰচেছ হৈ গৈছে চ' আজিৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ ইয়াৰে যোনটো আখৰা আমাৰ নন ষ্টপ 27 তাৰিখ আজি 27 তাৰিখৰ পৰা 1 তাৰিখলৈকে চলিব তাৰপিছত নেক্সট আমি 8 তাৰিখ গুৱাহাটীলৈ যাম ধন্যবাদ ধন্যবাদ এটা ৰেষ্ট লৈ আছে অ দাদা এয়া পেপাৰ আয়োজন মই দাদাকেইটা সুধিছোঁ নাচনি চালানে নাই নাচ পাইছে আমাৰ দুজন ঢুলীয়া তামাম ঢোল বজাই এতিয়া ৰেষ্ট লৈ আছে অনুভৱ কেনেকুৱা নাচনি চালানে নাই নাচ কৰিছে এইফালে ঢুলীয়াকেইটা এই আমাৰ ঢুলীয়া দাদা অথনিৰ পৰা বহি আছে কিবা নাচনি কিবা কৈছে নেকি মই আৰু কিবা বেয়াকৈ কৈ গুচি গ'ল নেকি বিয়া চিয়া ঠিক হ'ল নেকি এনেকৈ কিয় বা মন বেয়া কৰি বহি আছে নামটো কি দাদাৰ নাম দাদাৰ নামটো কওকচোন সুৰজিৎ ৰয় সুৰজিৎ দুৱৰা কোনোবাই যদি পচন্দ কৰে কমেণ্টত কৈ দিব তামাম ঢোল বজাই বহি আছে এতিয়া আমাৰ দাদা আহিছে বিহু নাচিবৰ কাৰণে মই দাদাৰ মুখখন মনে মনে দেখাই আছে আমাৰ ঢুলীয়া ককাই লাজ পাইছে দাদা নাচনি চালানে নাই আজি নাচনি ভৰসা নাই না অ'কে